এইখান হৈছে দৰ্জা আমাৰ তাৰে দৰ্জা ওপৰৰ পৰা একেলগে এনেকৈ থাকে দৰ্জা টাইপৰ এইখান নাযাওঁ কিয় বেকাৰ মই চাওক ইয়াতে আহিছোঁ দিল্লী Hello friend, welcome back to my channel. গতিকে welcome Delhi. গতিকে মই ভিডিঅ' বনাই আছোঁ দিল্লীৰ পৰা। আজি মই যাবলৈ ওলাইছোঁ দিল্লীৰ গুৰুদ্বাৰত আৰু এই হালধীয়া অটৰ পিছপিনেৰে আমিও অটত বহিয়ে দিল্লীৰ গুৰুদ্বাৰত যাবলৈ আৰম্ভ কৰিলোঁ। আৰু দৃশ্যবোৰ বহুতেই ধুনীয়া, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ৰাস্তাৰ কাষবিলাক আৰু কি ক'ম আৰু আপোনালোকেও চাই থাকক আৰু অলপো ভিডিঅ'টো স্কিপ নকৰিব, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু এনেদৰে মোক ছাপোৰ্ট কৰি যাব আগলৈ। গতিকে আহক ভিডিঅ'টো ষ্টাৰ্ট। তো ফ্ৰেণ্ড চাওক আহি পালোঁ গুৰুদ্বাৰ আৰু এই হালধীয়া অটোখনত বহি আমি গুৰুদ্বাৰ আহি পালোঁ আৰু চাওকচোন কি ধুনীয়াকৈ সজাইছে, গছ বনবিলাক সেউজীয়া কৰি তুলিছে, মানে সেউজীয়া। আৰু ফ্ৰেণ্ড ইয়াত বহুতো জানিবলগীয়া কথা আছে। ইয়াত আপোনালোকে ধনী দুখীয়া সৰু ডাঙৰ বোলো কথা নাই, ইয়াত আপোনালোকে আহিলে সেৱা শুশ্ৰূষা কৰিব পাৰে। যিবিলাক মানুহে ইয়াত মানে ক'বলৈ গ'লে যিবিলাক মানুহে ঘৰত এটা কুটাৰ কামো নকৰে, মানে পানী গিলাচো লৈ নাখায়, কিন্তু ইয়াত আহি কিন্তু মানে সেৱা শুশ্ৰূষা কৰে। কোনোবাই বাচন ধুব, কোনোবাই ৰুটি বিলাব, কোনোবাই ৰুটি বনাব, মানে আপোনাৰ খোৱা বাচনো ইয়াত ধুই দিব। সেইটো হৈছে সেৱা শুশ্ৰূষা কৰে। আৰু এইটো হৈছে গেট গুৰুদ্বাৰৰ। আৰু এই সোমাই জোতা চেণ্ডেলবোৰ থ'ব লগা হয়, কিন্তু ইয়াত পইচা পে'মেণ্ট কৰিবলগীয়া নহয়, ইয়াত টকা পইচা দিব নালাগে। তাৰপিছত হাত ভৰি ধুইহে প্ৰৱেশ কৰিব লাগিব। আৰু এটা কথা, ইয়াত প্ৰৱেশ কৰিবলৈ আপুনি মূৰত কাপোৰখন বান্ধিবই লাগিব, বিনা কাপোৰত মানে সোমাব নিদিয়ে। আৰু ইয়াত আপোনাৰ লংগৰ বুলি কয়, যোনটো আমি প্ৰসাদ বুলিও কওঁ, ভোগ বুলি যোনটো কয়, ইয়াত আপোনালোকে খাব পাৰিব, যিমান লাগে সিমানেই খাব পাৰিব, কিন্তু আপুনি অপব্যৱহাৰ কৰিব নোৱাৰিব, পেলাব নোৱাৰিব। যদি আপুনি অলপমানৰ যদি খাদ্য পেলায়, আপোনাক ঘূৰাই আনি হ'লেও আপোনাক খতম কৰিহে আপোনাক পঠাব। আৰু ইয়াত কেমেৰা ভিডিঅ' বনোৱা ইয়াত এলাও নহয়, তথাপি দূৰৰ পৰা এখন দুখন ফটো উঠাব পাৰিব, ন' প্ৰব্লেম, কিন্তু মেইনখিনিত মানে আপোনালোকে নোৱাৰিব। আৰু এই পিছপিনে এই পুখুৰীটো, তাতে মাছ আৰু এই দৃশ্য চাওক কি ধুনীয়া মনোমোহা দৃশ্য, আহিলে আহিবৰে মন যায়, কি ধুনীয়া। চ' ফ্ৰেণ্ড ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু এনেদৰে মই চাওক ইয়াতে আহিছোঁ দিল্লীৰ হৰিদ্বাৰ